হেল্ল' এভৰিৱান, ৰাতিপুৱা গৰম গৰম ৰঙা চাহ কাপেৰে আজি মোৰ দিনটো আৰম্ভ কৰিছোঁ আৰু চাহকাপ খাই নিজৰ কামত লাগিছোঁ। প্ৰথমতে মোৰ বিচনাখন লগতে কিতাপখিনি অলপমান ঠিক লগাই লৈছোঁ আৰু ঘৰত থাকোঁতে যেনেকৈ মই খোৱাৰ পৰা উঠি মুখ হাত ধুই চাহ খাই নিজৰ ৰুমটো চাফা কৰিছিলোঁ, ইয়াতো একেই। আৰু সেয়া মোৰ ৰুমমেট অনালি বা উঠিছেহে, মানে আজি আমাৰ ক্লাছ নাই, গতিকে অকণমান দেৰিকৈ উঠিছে আৰু অৱশ্যে মোৰো দেৰি হৈছে আজি উঠা। আৰু এনেদৰে সাৰা মোচা প্ৰত্যেক দিনাই কৰা হয় আৰু হাইজিন মেইনটেইন কৰাটো বহুত বেছি দৰকাৰ, গতিকে যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ চাফাকৈ ৰাখিবলৈ। আৰু দুই এটা কাম কৰিলে মনটোও ভাল লাগে, পজিটিভ এনাৰ্জি পোৱা যায়। আৰু ময়ো গা পা ধুই কৰি ফ্ৰেছ হ'লোঁ আৰু বৰ ধুনীয়া বতাহ এজাক আহিছে বাহিৰৰ পৰা। আৰু মোৰ সৰু টিকলাকে গণেশ বাবা মূৰ্তি এজনা আছে, তেখেতক মই সেৱা কৰিলোঁ। তাৰপিছত মই খালোঁ চব্জি আৰু ৰুটি। আৰু আজি খাবলৈ বহুত টেষ্টি আছিলে। খাই কৰি অলপমান টাইম ফোনটো চাই আৰম্ভ কৰিলোঁ পঢ়িবলৈ। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে। বাই।